দেবায় নমঃ। পরম শ্রদ্ধার কোঁৱৰপুৰ শ্ৰী শ্ৰী পবিত্ৰ ৰাস মণ্ডপস্থলী সমবেত ভক্তবান বৈষ্ণৱবৃন্দ, বয়োজ্যেষ্ঠসকল, আইসকল আৰু সমূহ ৰাসপ্ৰেমী ৰাইজ, আমি জয় জয়তেই কোঁৱৰপুৰ ৰাস ও সমকালী কলা কৃষি বিকাশ কেন্দ্র তথা 54তম কোঁৱৰপুৰ শ্ৰী শ্ৰী ৰাস মহোৎসৱ উদযাপন সমিতিৰ তৰফৰ পৰা সমূহ ভক্তবান বৈষ্ণৱলৈ আমাৰ সশ্ৰদ্ধ পৰিমাণ নিবেদন কৰিছোঁ। এই 4 দিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা শ্ৰী শ্ৰী ৰাস মহোৎসৱ ভাবি আজি দ্বিতীয় দিনৰ আমি কাৰ্যসূচীত উপনীত হৈছোঁ। দিনৰ ভাগত ইতিমধ্যে আইসকলৰ নাম সম্পন্ন হৈছে। এতিয়া সন্ধ্যা ভাগত আছে অংশবদ্ধ ভাওনা। এই ভাওনাখনি প্ৰদৰ্শন কৰিব নৱপ্ৰকাশ যুৱ সংঘ দুৰ্গী দেৱবৃন্দৰ দ্বাৰাই। আৰু এই অনুষ্ঠান ভাগি শুভ উদ্বোধন কৰিবৰ কাৰণে আমি নিমন্ত্ৰণ কৰি আনিছোঁ আমাৰ শিক্ষাগুৰু, প্ৰাক্তন শিক্ষাগুৰু শ্ৰীযুত অজিত ভৈকাদেৱ। তেখেত ইতিমধ্যে আমাৰ মণ্ডপস্থলীত আহি উপনীত হৈছে। তেওঁক জয় জয়তে আমি সমিতিৰ তৰফৰ পৰা আদৰণি জনাব বিচাৰিছোঁ। তেখেতক এখন ফুলাম গামোচা আদৰণি জনাইছে উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি শ্ৰীযুত প্ৰমোদ ভৈকাদেৱে। ইয়াৰ পাছত এখন চেলেঞ্জ চাবলৈ আদৰণি জনাইছে উদযাপন সমিতিৰ সম্পাদক শ্ৰীযুত নয়নমণি বৰদলৈ। আৰু এভাগী বিকাশ স্বামীক তেখেতক প্ৰদান কৰিছিলে। এই ভাগ প্ৰদান কৰিছে উদযাপন সমিতিৰ সদস্য শ্ৰীযুত ধৈৰ্য্যত মহন্ত। আজি শ্ৰদ্ধাৰ অভিভাৱক ডাঙৰীয়া এই অনুষ্ঠান ভাগি সমূহ ভাষণেৰে উপভোগ কৰিবলৈ অনুৰোধ কৰিছোঁ। নমস্কাৰ। দৈনন্দিন কবুৰ শ্ৰী ৰাস মহোৎসৱৰ এই প্ৰতিষ্ঠানত উপস্থিত থকা সমূহ ভক্তপ্ৰাণ বৈষ্ণৱবৃন্দলৈ আমি লুৰুকি নৱপ্ৰকাশ যুৱ সংঘ লুৰুকি আৰু লুৰুকিবাসী ৰাইজৰ তৰফৰ পৰা আমাৰ সশ্ৰদ্ধ সেৱা নিবেদিছোঁ। এটা সপোন দীঘলীয়া পৰিক্ৰমাৰ অন্তত আহি আজি আপোনালোকৰ মাজত উপস্থিত হৈছোহি। এই শ্ৰমিক যাত্ৰাত আমাক সহযোগ কৰা, বিশেষভাৱে সহায় সহযোগ কৰা কবুৰবাসী ৰাইজ আৰু আমাৰ বিভিন্ন প্ৰান্তে বিভিন্ন অঞ্চলত সহায় সহযোগ কৰা সকলোৱে আমাৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমি এই ক্ষণটিতেই আমি পোনপ্ৰথমে ধন্যবাদ আৰু কৃতজ্ঞতা ভৰাই আগবঢ়াব বিচাৰিছোঁ। আমি কোঁৱৰপুৰ শ্ৰী ৰাস মণ্ডপ 2021 বৰ্ষৰ এই বৰ্ষৰ উদযাপন সমিতিক শ্ৰীযুত আদিত্য বৰাদেৱক আমাৰ তৰফৰ পৰা শ্ৰদ্ধা যাচিব বিচাৰিছোঁ। তেওঁলোকে ফুলাম গামোচাৰে এখনি সম্বৰ্ধনা জনাব। লুৰুকি নৱপ্ৰকাশ যুৱ সংঘৰ মাননীয় সভাপতি দীপাৱলী গগৈদেৱে। আমি দীপাৱলী গগৈদেৱক অনুৰোধ জনাইছোঁ শ্ৰীযুত আদিত্য বৰাদেৱক আমাৰ শ্ৰদ্ধা জ্ঞাপন কৰিবৰ বাবে। ইয়াৰ পাছতে আমাৰ মৰমৰ শ্ৰদ্ধা জ্ঞাপন কৰিব বিচাৰিছোঁ এই বৰ্ষৰ কাৰ্যকৰী সভাপতি শ্ৰীযুত প্ৰমোদ খঙিয়াছৰ। প্ৰমোদ খঙিয়াছাৰকো আমাৰ শ্ৰদ্ধা জ্ঞাপন কৰিব দীপাৱলী গগৈয়ে। দীপাৱলী গগৈক অনুৰোধ জনাইছোঁ এখন ফুলাম গামোচাৰে আমাৰ শ্ৰদ্ধা জ্ঞাপন কৰিবৰ বাবে। আমি এই মণ্ডপ ভাগিত উপনীত হ'বলৈ যথেষ্ট কষ্ট কৰিবলগীয়া হৈছে আৰু আমাৰ এই সৌভাগ্য যে এই মণ্ডপ ভাগিত আমি আজি এই স্থলীত উপস্থিত হ'বলৈ পাইছোঁ। গতিকে কবুৰবাসীলৈ আমাৰ নিশ্চয় ধন্যবাদ জনাই থাকিব, কৃতজ্ঞতা থাকিব। আৰু তাৰ ফলস্বৰূপে সেইস্বৰূপে আমাৰ তৰফৰ পৰা এখনেই কৃতজ্ঞতা পত্ৰ আগবঢ়াব বিচাৰিছোঁ। এই কৃতজ্ঞতা পত্ৰখনি মই পাঠ কৰি দিছোঁ। নৱপ্ৰকাশ যুৱ সংঘ লুৰুকি আৰু লুৰুকিবাসী ৰাইজৰ হৈ সমূহ কবুৰবাসী তথা 54তম কোঁৱৰপুৰ শ্ৰী শ্ৰী ৰাস মহোৎসৱ 2021 বৰ্ষৰ উদযাপন সমিতিলৈ আমাৰ সশ্ৰদ্ধ কৃতজ্ঞতা পত্ৰ। স্থান কোঁৱৰপুৰ শ্ৰী শ্ৰী ৰাস আৰু শংকৰী কলা কৃষি বিকাশ কেন্দ্ৰ, ডাকঘৰ কোঁৱৰপুৰ, ডাক
7-8-5-6-4-0 জিলা শিৱসাগৰ দিনাংক 2-19 নৱেম্বৰ 2021।
সঁচাকৈ এই নন্দৰপুৰ কলীয়া কৃষ্ণ আৰু সঁচাকৈয়ে জন্মৰ সাধু কৰিছিলে নে সেই নন্দৰপুৰ কলীয়া কৃষ্ণ কোন শুনা শুনা নহয় কলীয়া কৃষ্ণ নন্দৰপুৰ নহয় মহাৰাজ কলীয়া কৃষ্ণ নন্দৰপুৰ নহয় তেওঁ কৈছে
দুৱাৰত নৱপ্ৰকাশ যুৱ সংঘ নিৰোগী শিল্পী সমাজলৈ এটি কৃতজ্ঞতাৰ চিন আগবঢ়াইছে আৰু লগতে গোহাঁইগাঁও নিবাসী পূৰ্ণানন্দ বৰুৱাদেৱে সংকটত ভাওনাখনিৰ সমূহ শিল্পীলৈ এটি উপহাৰ আগবঢ়াব বিচাৰিছে এই সমাৰোহতে সমূহ দৰ্শক মণ্ডলী তথা নৱপ্ৰকাশ যুৱ সংঘৰ সমূহ শিল্পীৰ ওচৰত সমন্বয় উদযাপন সমিতিৰ তৰফৰ পৰা তেখেতসকলক অংশত ভাওনাখনি প্ৰদৰ্শন কৰাৰ ক্ষেত্ৰত যদি আমি কিবা কাৰণত দুখ গতি আমাৰ থাকি গৈছে তেনেহ'লে উদযাপন সমিতিৰ তৰফৰ পৰা তাৰ বাবে ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ ধন্যবাদ